মিছন সৎ ভাৱনাৰ অধীনত স্কুলত খেল সামগ্ৰী বিতৰণ আৰু পকীবাৰীৰ নিৰ্মাণ। ভাৰতীয় সেনা বাহিনীৰ ৰেড হৰণ ডিভিজনে আজি বাস্কা জিলাৰ দৰংগা মেলাৰ LP স্কুলৰ চাৰিসীমাত নিৰ্মাণ কৰা পকীবাৰী উদ্বোধন কৰে। লগতে স্কুলখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত খেলৰ সামগ্ৰী বিতৰণ কৰে। ভাৰতীয় সেনা বাহিনীৰ মিছন সৎ ভাৱনা আঁচনিৰ অধীনত খেলা সামগ্ৰী আৰু স্কুলৰ চাৰিসীমাত পকীবাৰী নিৰ্মাণ কৰা হয়। পকীবাৰী নিৰ্মাণৰ ফলত স্কুলত থকা ছাত্ৰ-ছাত্ৰীসকলে সুৰক্ষিত হৈ শান্তিপূৰ্ণ পৰিৱেশত পঢ়া-শুনা কৰিব পাৰিব তথা খেল সামগ্ৰীৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল শাৰীৰিক আৰু মানসিক বিকাশ হ'ব বুলি সেনা বাহিনীৰ দলটোৱে মত প্ৰকাশ কৰে। ভাৰতীয় সেনা বাহিনীৰ ৰেড হৰণ ডিভিজনৰ এনে সৎ পদক্ষেপক স্কুল কৰ্তৃপক্ষৰ লগতে স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে। Bureau Report, Northeast News Desk.